প্ৰকৃতি পৰিৱেশ ৰক্ষা, প্ৰদূষণ ৰোধ, স্বচ্ছতা তথা অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ ভৱিষ্যত শিশুসকলক সজাগ সচেতন কৰাৰ উদ্দেশ্যেৰে স্বেচ্ছাসেৱী সংস্থা বন্দে আৰু জনগণ ফাউণ্ডেশ্যনে যুটীয়াভাৱে হাতত লৈছে এক বিশেষ পদক্ষেপ। সজাগ সৈনিক শীৰ্ষক এই কাৰ্যসূচীত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উক্ত বিষয়সমূহৰ সজাগতা সৃষ্টিৰ বাবে বিভিন্ন অনুষ্ঠানৰ দিহা কৰা হৈছে। প্ৰথম পদক্ষেপত মহানগৰীৰ কেইখনমান প্ৰাথমিক বিদ্যালয়ৰ এই কাৰ্যসূচী আয়োজন কৰা হৈছে। ইতিমধ্যে গুৱাহাটীৰ ৰুক্মিণী গাঁওস্থিত কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক বিদ্যালয়, বেলতলাৰ দীপ্তিধৰ গোহাঁই বিদ্যাপীঠ, বীৰকুছি প্ৰাথমিক বিদ্যালয় আদিত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, য'ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানত আকৰ্ষণীয় দৃশ্যশ্ৰাব্য মাধ্যম যোগে শিশুসকলক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ হাতেৰে শিক্ষকসকলক গছপুলি উপহাৰ স্বৰূপে দিয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰা হয়। লগতে বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণো কৰা হয়। এই কাৰ্যসূচীত বিশেষভাৱে সহযোগ কৰে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এদল ছাত্ৰই।